নমস্কাৰ ময়ংক মমুৰিজৰ অন্য এটি ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছো। আজি আমি গৈ আছো শ্ৰী শ্ৰী মা ভগৱতী তিয়ামাৰী গোসানী পীঠলৈ। এয়া এতিয়া আমি চান্দবী ৰোডেৰে গৈ আছো তিয়ামাৰী স্থিত শ্ৰী শ্ৰী মা ভগৱতীৰ থানলৈ। এয়া দেখিবলৈ পোৱা গৈছে চান্দবী আদৰণি তোৰণখন 1897 চনৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা চান্দবী বিলৰ প্ৰৱেশদ্বাৰ। লগতে ইয়াৰ পৰাই আৰম্ভ হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকা। আমি এতিয়া সোঁফালেৰে সোমাই দিলো যিহেতু আমি তিয়ামাৰীলৈ যাম আৰু চান্দবীলৈ গ'লে চিধা যাব লাগে। চাওকচোন ৰাস্তাবোৰ ইমান ভাল লাগে, চাৰিওফালে সেউজীয়াই বেছি। এয়া আমি পাই গ'লো তিয়ামাৰী পীঠ। গাড়ীৰ পৰা নামি সকলোবোৰ ভালদৰে দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টি চাই থাকিব। এতিয়া প্ৰথমে আমি ভৰি হাতখিনি ধুই লওঁ আৰু আমি লগত লৈ অনা নৈবেদ্যখিনি ইয়াতে থকা ভকতসকলৰ হাততে দি দিলোঁ। তেওঁলোকে সজাই মেলি মাৰ আগত আগবঢ়াই দিব। ইয়াতে দেৱী মাৰ 9 ভনীক পূজা কৰা হয় আৰু ইয়াতে প্ৰতি বছৰে দুৰ্গা পূজা উদযাপন কৰা হয়। এই থানখনৰ বিশেষ মহত্ব আছে। বসন্ত ওলালে বা যাক আমি আয়ুলোৱা বুলিও কওঁ, তেনে সময়ত যদি এই থানৰ নামত নৈবেদ্য আগবঢ়োৱা হয় তেতিয়া বহুখিনি আৰোগ্য লাভ কৰা যায়। লগতে লোকবিশ্বাস অনুসৰি এই থানৰ পৰা নিয়া পানী খালেও আয়ুলোৱা সোনকালে ঠিক হয়। আৰু 7 মাহমান আগতেই ময়ংকৰো আয় ওলাইছিল আৰু তেতিয়াই আমি ইয়াত আহিম বুলি ভাবিছিলোঁ, কিন্তু কিছু অসুবিধাৰ বাবে আহিব পৰা নাছিলোঁ। নৈবেদ্যখিনি সজা মেলা কৰা হোৱালৈ আমি এতিয়া পাহাৰৰ ওপৰলৈ যাম। তাতো মন্দিৰ আছে। মন্দিৰৰ চৌহদতে এয়া সৰুকৈ পুখুৰী এটাও আছে। মন্দিৰৰ চৌহদটো বহুতেই বিশাল হয়। আৰু এইফালে এইটো শ্ৰী শ্ৰী মা বৰমানী গোসানী মন্দিৰ। ইয়াৰে পৰিৱেশটো ইমান ধুনীয়া যে আপোনালোকে এবাৰ আহিলে আকৌ আহিব মন কৰিব। বহুখিনিয়ে হয়। চিৰি বুকোৱাত মা দেউতাৰ অকণমান অসুবিধা হৈছে যদিও অকণমান কষ্ট কৰি আহি মন্দিৰ দৰ্শন কৰিব পালেও ভাল লাগে। এই যে প্ৰকাণ্ড শিলটোৰ তলত অকণমানি দৰ্জাখন দেখিছে, সেইফালে সোমাই গ'লে ভিতৰত এভাগ সুন্দৰ মন্দিৰ আছে। এতিয়া ইয়াত পূজাৰীজন নাই যদিও আমি ভিতৰত সোমাই সেৱা কৰিলোঁ, কিন্তু ভিডিঅ' নকৰিলোঁ কাৰণ ভিতৰ ভাগত পোহৰ বহু কম।
মাকে ইমান ধুনীয়াকৈ সেৱা কৰিছে। মন্দিৰ দেখিলে বা মন্দিৰ আহিলে যে সেৱা কৰিব লাগে, মই তাক এইবোৰ শিকাবলগীয়াই নহ'ল। নিজেই ধুনীয়াকৈ সেৱা কৰে। চাওকচোন কিমান ধুনীয়া লাগে ওপৰৰ পৰা পৰিৱেশটো। সঁচাকৈ আজি মনটো বহুত ভাল লাগিল ইয়ালৈ আহি, আৰু এনেও মন্দিৰলৈ আহিলে মন ভাল লাগে। তাতে আকৌ এনেকুৱা শান্ত পৰিৱেশত ভগৱানক আৰাধনা কৰিব পালে বহুত ভাল লাগে। ওপৰৰ পৰা নামি আহি এতিয়া মা বৰমানী গোসানী মন্দিৰৰ সন্মুখৰ পৰা মই দেখাই দিছোঁ অলপ। চাওকচোন মেইন মন্দিৰ ভাগৰ পৰা কিমান দূৰত্ব মাজত, মানে কিমান ডাঙৰ এৰিয়া হয়। মন্দিৰৰ ওচৰতে এইকেইজোপা টেপৰ টেঙাৰ গছ, চাওকচোন ফলবোৰ কি ধুনীয়াকৈ পকি আছে। ধুনীয়া। আমি দেৱী মাৰ নভনীৰ দৰ্শন কৰি উঠিলোঁ। ভিতৰত ভিডিঅ' কৰা নহ'ল, কাৰণ একেলগে এটা সময়তে সকলোৱে সেৱা কৰিলোঁ। ভিতৰত মাৰ নভনীৰ যিসমূহ মূৰ্তি আছে সকলো কাঠেৰে নিৰ্মিত, আৰু ইয়াতে দুৰ্গা পূজাত মাটিৰ প্ৰতিমাৰ সলনি ভিতৰৰ মূৰ্তিসমূহে উলিয়াই আনি পূজা কৰা হয়। আৰু ইয়াতে খিচিৰিৰ যোগাৰ আনিলে খিচিৰি বনোৱাৰ ব্যৱস্থাও আছে। আমি আজি অনা নাই বাৰু। এতিয়া সেৱাও কৰিলোঁ, প্ৰসাদো খালোঁ, গতিকে ঘৰলৈ যাব পৰা হৈছোঁ এতিয়া। যি পাৰোঁ ভিডিঅ'ৰ মাধ্যমেৰে তিয়ামাৰী থানখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব। আজিলৈ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।